হেল্ল' ফ্ৰেণ্ড, আপোনালোকে চাই আছে লেটছ টি লাৰ্ণ। বিশেষ এটা ইম্পৰ্টেণ্ট নিউজ এটা দিম, যদিও এইটো শিক্ষাৰ লগত কোনো মিল নাই, তথাপিও এইটো এটা ইম্পৰ্টেণ্ট নিউজ হয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে অসমত ক্ৰিকেট খেল হ'ব। সেই বিষয়ত এনেধৰণৰ ইনফৰমেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক। অসমত ক্ৰিকেট খেল হ'ব ইণ্ডিয়া আৰু ছাউথ আফ্ৰিকাৰ লগত। এইটো চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে মিট ইন এ মিটিং of the Chief Minister Office at Janata Bhavan to understand the arrangement of the T20 match between India and South Africa on 2 October in Guwahati. Let's have a detailed discussion with the top official of Assam Cricket Association, Public Worker Department, Sport Department, Fire and Emergency Service, Emergency Department, etc. to make sure the match is held smoothly. যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটোৱে ঘোষণা কৰিছে যে অহা 2 অক্টোবৰত গুৱাহাটীত ক্ৰিকেট মেচ হ'ব ইণ্ডিয়া আৰু ছাউথ আফ্ৰিকাৰ মাজত। সেই বিষয়লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা মিটিং পাতিছে। সেই মিটিঙত এইটো চাওক, ইয়াতে সকলো ডিপাৰ্টমেণ্টৰ মানুহ আছে। এইটো চাওক, ইয়াতে সকলো ডিপাৰ্টমেণ্টৰে আছে। দুই অক্টোবৰত কি হ'ব, আমাৰ গুৱাহাটীত 2 অক্টোবৰত ছাউথ আফ্ৰিকা আৰু ইণ্ডিয়াৰ মাজত খেল হ'ব। তেতিয়া দুৰ্গা পূজা থাকিব 2 অক্টোবৰত। সেই বিষয়লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা মিটিং এৰেঞ্জ কৰিছে আৰু তাৰপিছত এইটো চাওক, এইটো ঘোষণা কৰিছে। থেংক ইউ ফৰ ৱাচিং মাই চেনেল। এনেধৰণৰ ইনফৰমেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক। থেংক ইউ ফৰ ৱাচিং মাই চেনেল।